পুনৰবাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছো আসলতে মই বহুদিন ভিডিঅ' দিয়া নাই বহুদিন মানে প্ৰায় 15 দিন মানে হল ভিডিঅ' নিদিয়ে খুব বেছি ব্যস্ত যদিও আজি ভাবিলো তাৰ মাজতে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি ব্যস্ত মানে গুণোৎসৱৰ সময় যেহেতু আৰু আপোনালোকেতো জানে মই এগৰাকী শিক্ষয়িত্ৰী গতিকে স্কুলত আৰু ঘৰত কিছুমান কামত অলপ বেছি ব্যস্ত হ'ব লগা হৈছে ঘৰত টিএলএম বনোৱা টিচাৰ ডায়েৰী বনোৱা লেসন প্ল্যান বনোৱা এইবোৰ কাম আৰু স্কুলতো ওয়াল মেগাজিন বনোৱা এইবোৰতে ব্যস্ত আছো আৰু আজি মই একেবাৰে নতুন কাম এটা কৰিছো হেতু আপোনালোকক দেখাও আসলতে দেখাবলৈ মন গল হয়তো বহুতে জানে কিন্তু মই এই বস্তুটোত একেবাৰে মোৰ ৰাপ নাছিল মানে মই হৰুতে আমৰ ছবি এটা আঁকিব নাজানিছিলো কিন্তু আজি মই এটো আঁকিলো গতিকে আপোনালোকক দেখাবলৈ মন গল এটো দেখালো আৰু স্কুলৰ পৰা অহাৰ পাছৰ পৰা মই এটোতে লাগি আছিলো আজি আৰু এতিয়া 11টা বাজিলে 11টা বজাত মই আজি এতিয়া ভিডিঅ'খিনি মানে প্ৰথমখিনি শুটিং আৰম্ভ কৰিছো আসলতে মই যেটো ৰেচিপি আপোনালোকক আজি দিম হেতু মই কালিয়ে বনাইছিলো আৰু খাবলৈ খুব টেষ্টি হৈছিল কিন্তু সময়ৰ অভাৱত দিবহে পৰা নাই গতিকে আজি দিও বুলি ভাবিলো লগতে আৰু এটা কথা কৈ থওঁ আপোনালোকে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ আসলতে আপোনালোকৰ মৰম আৰু সাপোৰ্ট মোক লাগিব আগবাঢ়ি যাবলৈ গতিকে তাৰ কাৰণে আপোনালোকক ধন্যবাদ আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেনেহলে বলক আজি ৰেচিপিটোলৈ যাওঁ আৰু যেটো ৰেচিপি গৰমত খাবলৈ খুব উপকাৰী যদিও মাংস হয় তথাপিও উপকাৰী আপোনালোকে ঘৰত এবাৰ ৰান্ধি খাই চাব আৰু খাই কেনে পালে মোক জনাবলৈ নাপাহৰিব বলক তেনেহলে ৰেচিপিটোলৈ যাওঁ মাংসখিনি মই এই পাত্ৰটোত লৈ লৈছো আৰু ইয়াত মই অকনমানো পানী থাকিবলৈ দিয়া নাই মাংসখিনি ধোৱাৰ পাছত মই গোটে পানীখিনি ইয়াৰ পৰা আঁতৰি যাবলৈ দিছো আৰু এতিয়া ইয়াত মই কি লাগিব দেখাই যাম আপোনালোকক ইয়াত দিম এতিয়া মই কাটি লোৱা দুটা পিয়াজ মই পিয়াজ আসলতে 5টা লৈছো তাৰে দুটা এনেদৰে কাটিছো আৰু দুটা সৰু সৰুকে কাটিছো আৰু অকনমান ডাঙৰকে কটাখিনি মই দি ললো মেৰিনেট কৰিব লাগিব আদা নহৰুৰ পেষ্ট অকনমান দিছো আৰু বাকি বস্তুবোৰ মই কি লাগে আপোনালোকক দেখাই থাকিম আসলতে আজি কৈ নিদিও প্ৰথমতে ইয়াত মছলা লৈছো গোটেইখিনি মছলা জিৰা ধনিয়া ৰেড চিলি গৰম মছলা মিট মছলা গোটেইখিনি লৈ মই ইয়াত দি দিলো মাংসখিনিৰ ওপৰতে আৰু দিব লাগিব হালধি যেহেতু মোৰ ঘৰুৱা হালধি গতিকে মই অকনমান ব্যৱহাৰ কৰিছো আৰু লাগিব নিমখ সোৱাদ অনুযায়ী মই পাছত নিমখ ব্যৱহাৰ নকৰো গতিকে নিমখখিনি মই এতিয়াই দি লম অনুযায়ী নিমখখিনি দিলো এতিয়া ইয়াত দিব লাগিব আসল বস্তুটো দৈ যেহেতু মই দহি চিকেন বনাব লৈছো গতিকে মই ইয়াত দৈ লৈছো 4 চামুচ মান ডাঙৰ চামুচেৰে এখিনি ভালদৰে ফেটি লৈছো আপোনালোকে যদি বনায় তেনেহলে ভালদৰে দৈখিনি ফেটি লব যাতে গোটা পাতি নাথাকে দৈখিনি দি দিলো এতিয়া এই গোটেইখিনি মই ভালদৰে হাতেৰে মঠি লম আসলতে হাতেৰে মঠিলে গোটেই বস্তুখিনি ভালদৰে লাগি যায় গতিকে মই হাতেৰে মঠিছো এখিনি মঠি লোৱা হৈ গল এতিয়া ইয়াত দিছো অকনমান নেমুৰ ৰস যেহেতু নেমুৰ ৰসে খুব ধুনীয়া এটা গোন্ধ লৈ আহে মাংসলে গতিকে মই দৈৰ লগত নেমুৰ ৰস অকনমান দি দিলো আৰু পুনৰ এখিনি ভালদৰে খানি লৈ আধা ঘণ্টাৰ কাৰণে ঢাকনখন দি এনেদৰে ৰাখি থৈ দিম এতিয়া কেৰাহীখন গৰম হ'বলৈ দি তাত মিঠাতেলখিনি দি লৈছো আৰু তাতে দিলো 3টা শুকান জলকীয়া 2 কিলা তেজপাত মই চিঙি দিছো আৰু লাগিব ইলাচি 3টা দালচেনি 2 টুকুৰা আপোনালোকে এই বস্তুখিনি নিজৰ পৰিমাণ অনুযায়ী ল'ব পাৰে সোৱাদ অনুযায়ী যিমান দিব বিচাৰে আৰু এতিয়া মিহিকে কাটি লোৱা পিয়াজখিনি মই ইয়াত দি দিলো এটা কথা মন কৰিব মই ইয়াত কিন্তু নিমখো নিদিও হালধি নিদিও যেহেতু মই মেৰিনেট কৰোতেও গোটেই বস্তুখিনি দি দিয়া হৈছে তাত গতিকে ইয়াত নিদিও আৰু এইখিনি এতিয়া মই ৰঙচুৱা হোৱালৈকে লৰাই ভাজি থাকিম আপোনালোকে জুইৰ ফ্লেমটো লো কৰি ৰাখিব যদি হাই ফ্লেমত থাকে তেনেহলে পিয়াজখিনি সোনকালে দেই যাব পাৰে গতিকে লো ফ্লেমত ৰাখি এইখিনি মই ভাজি লৈছো আৰু এতিয়া ইয়াত দিছো আদা নহৰু পেষ্ট অকনমান আৰু 3টা পকা জলকীয়া অকনমান জ্বলা হলে খাই ভাল লাগে গতিকে মই জলকীয়া দিলো আৰু অলপ দিছো চেনি আসলতে মই ৰং আনিবৰ কাৰণে দিছো এতিয়া মেৰিনেট কৰি থোৱা গোটেই বস্তুখিনি মই কেৰাহীখনত দি দিলো এইখিনি দি ভালদৰে লৰাই দিম যাতে তেলখিনিৰ লগত মিক্স হৈ যায় ধুনীয়াকৈ
জুইৰ ফ্লেমটো কিন্তু হাই ভুলতো নকৰিব মই একেবাৰে লো ফ্লেমতে ৰাখিছোঁ আৰু এইখিনি এতিয়া 10 মিনিট মানৰ কাৰণে ঢাকনখন দি দিলোঁ ঢাকনখন খুলি চাইছোঁ এয়া মাংস এনেকুৱা হৈছেগে 10 মিনিট মানৰ পাছত গ্ৰেভি ভাবটো আচলতে দৈখিনি আনি দিব আৰু প্ৰথমতে ইয়াত পানী একেবাৰে ব্যৱহাৰ কৰিব নালাগে এইখিনি পুনৰ ঢাকন মাৰি দিম এনেদৰে মই 10 মিনিট 15 মিনিট মানৰ পাছে চাই লৰাই আছোঁ দেখিছেনে মাংসৰ কালাৰটো কেনেকুৱা হৈ গ'লগে প্ৰথমতে বগা হৈ আছিলে এতিয়া খুব ধুনীয়া এটা কালাৰ হৈ গ'ল ইয়াৰ আচলতে মাংসখিনি প্ৰায় সিজিছেগে আমাৰ এতিয়া ইয়াত মই দিছোঁ অকণমান গৰম পানী যেটো নহলে বেছি শুকান হৈ যাব গতিকে অকণমান গ্ৰেভি কৰিবৰ কাৰণে পানী অলপ ব্যৱহাৰ কৰিছোঁ বহুত বেছি পানীও দিয়া নাই কম পৰিমাণৰ পানী ব্যৱহাৰ কৰিছোঁ পুনৰ এইখিনি লৰাই ঢাকনখন আকৌ দি দিম অকণমান সময়ৰ কাৰণে একেবাৰে শেষত এইখিনি আমাৰ ৰেডি হৈ গ'ল আৰু মই ইয়াৰ গ্ৰেভিখিনি ইমানটো পৰিমাণতে ৰাখিলোঁ আপোনালোকে যিমান পৰিমাণৰ পানী বা গ্ৰেভি ৰাখিব বিচাৰে সেইটো পৰিমাণত ৰাখি জুইৰ ফ্লেমটো অফ কৰি দিলেই হ'ল একেবাৰে সিম্পল নহয়নে এইখিনি এতিয়া মই ধুনীয়াকৈ আকৌ পাত্ৰটো উলিয়াই লৈছোঁ দেখিছেনে ইয়াৰ ৰংটো কি ধুনীয়া হৈছে খাবলৈও খুব বেছি টেষ্টি হয় গতিকে আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু খাই কেনে পালে মোক জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব লগতে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কৰি দিব কমেন্ট এটাও কৰি দিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইবও কৰি দিব আমাৰ আজিৰ ৰেচিপিটো ইমানখিনি আছিল পুনৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে লগ পাম তেতিয়ালৈকে বাই বাই